মৰ্যাদাৰে শেষকৃত্য সম্পন্ন যশস্বী পৰিচালকগৰাকীৰ পুত্ৰৰ সৈতে একেলগে মুখামুখি কৰিলে জুবিন গাৰ্গেও শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে মুনীন বৰুৱাৰ জীয়ৰীও কেইবাগৰাকী অভিনেতা অভিনেত্ৰীৰ লগতে অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি চলচ্চিত্ৰ জগতৰ ভাৰমতা হিচাপে পৰিচিত মুনীন বৰুৱাৰ মুখামুখি কৰিবলৈ মাজুলীৰ পৰা আহিছে জুবিন গাৰ্গ মাজুলীত ছবিৰ শ্বুটিঙত ব্যস্ত আছিল জুবিন মুনীন বৰুৱাৰ শেষ ইচ্ছা আছিল অন্ত্যেষ্টিক্ৰিয়াত জুবিন গাৰ্গ আৰু যতীন বৰা উপস্থিত থকাটো উল্লেখ্য যে যোৱা নিশা 1:55 মহানগৰীৰ কাহিলীপাৰাৰ ভকতপুৰৰ নিজা বাসগৃহত ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰাৰ দৃশ্য আপোনালোকে দেখিব পাইছে নিজৰ পুত্ৰৰ লগতে মুখামুখি কৰিছে জুবিন গাৰ্গেও নিজৰ শ্বুটিঙৰ পৰা আহি পেলাই জুবিন গাৰ্গে এনেদৰে মুখামুখি কৰিছিল নিজৰ শ্বুটিঙৰ পৰা আহি পেলাই জুবিন গাৰ্গে এনেদৰে মুখামুখি কৰিছে নিজৰ পুত্ৰৰ সৈতে পঞ্চমুখত বিলীন হ'ল অসমৰ চলচ্চিত্ৰ জগতৰ জনক মুনীন বৰুৱা বিভিন্ন চলচ্চিত্ৰ লোকে এনেদৰে ভিৰ কৰা দেখা গৈছে লোকে লোকাৰণ্য হৈ পৰিছে মুখামুখি কৰাৰ সময়ত এনেদৰে নিজৰ পুত্ৰৰ সৈতে মুখামুখি কৰিছে জুবিন গাৰ্গে সকলোৰে মৰমৰ ভাই ভণ্টা গুচি গ'ল আৰু তাৰ বাবে সকলোৱে কান্দিছে সকলোৰে চকুলো বৈ আহিছে আৰু শেষকৃত্য সম্পূৰ্ণ কৰিছে জুবিন গাৰ্গৰ লগতে পুত্ৰই নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন যশস্বী পৰিচালকগৰাকীৰ